হয় বন্ধুসকল, মই আজি আহি পাইছোঁ মৰাণত আহি আমি আমাৰ এজন ভাল অনাতাঁৰ শিল্পীক লগ পাইছোঁ। তেখেতক বহুত দিনৰ পৰা লগ পোৱা আশা আছিলে, লগ পাইছোঁ। তেখেত হৈছে অৰ্জুন চাহু। তেখেতৰ লগত কিছু কথা পাতিম আৰু প্ৰথমতে আমি তেখেতৰ লগত কথা পতাৰ আগত কিছু তেখেতৰ কণ্ঠৰে আমি দেশ ছাড়ে আইলি আসাম ভুলাই গেলি দেশের নাম ও হায়রে প্রাণ কোল গাড়ি মে চাপাইকে আনিল আসাম রাজা বড়ি বুদ্ধিমান ও কোল গাড়ি মে চাপাইকে আনিল আসাম রাজা বড়ি बड़ी बुद्धिमान आहा कोल गाड़ी में चापा के आनिलो आसाम राजा बड़ी बुद्धिमान। हाय रे तो हाय रे हाय ना देखिले प्राण जाय हाय रे तो हाय रे हाय बोले ना देखिले प्राण जाय ओह कोल गाड़ी में बोले कोल गाड़ी में चापा के आनिलो आसाम राजा बड़ी गाड़ी में चापा के अनिलो आसाम राजा बड़ी बुद्धिमान देश छाड़े आइली आसाम भुलाई गेली देशेर नाम बोले हाय रे प्राण कोन गाड़ी में चापा के अनिलो आसाम राजा बड़ी गाड़ी में चापा के आनिलो आसाम राजा बड़ी बुद्धिमान। ধন্যবাদ। সুন্দৰ লাগিছে আপোনাৰ লগত কথা পাতি, গানটো শুনি ভাল লাগিলে। দাদা, আপোনাৰ পৰা মই জানিব বিচাৰিম, আপুনি যিহেতু অনাতাঁৰ শিল্পী বুলি আমি জানো, বিশেষকৈ নাজানো আপোনাৰ বিষয়ে, জানিবহে আহিছোঁ। তথাপি জানিব বিচাৰোঁ, আপুনি আপোনাৰ জীৱনত যেতিয়া প্ৰথম ৰেডিঅ' চেণ্টাৰত গানটো গাইছিলে, কোনটো গান গাইছিলে আৰু কেনেধৰণৰ আছিলে গানটো, অকণমান আমাক বা মোৰ দৰ্শক জনাব নেকি? এইটো বৰ ইণ্টাৰেষ্টিং কথা এটা তুমি মোক সুধিলা। হেৰি, মোৰ যিমান দূৰ মই জানো, একচুৱেলি মই মানে কি, মই 1978 চনত 78 মই ডিব্ৰুগড়ত গৈ মানে ৰেডিঅ' চেণ্টাৰত কণ্ঠ পৰীক্ষাটো দিলোঁ আৰু তাত মোক দুই এজনে সহায় কৰিছিলে। মোৰ বন্ধু তেতিয়া মানে মোৰ একেবাৰে ক্লাছমেট আছিলে সৰ্বানন্দ সোণোৱাল আৰু এইফালে ডক্টৰ সঞ্জীৱ বৰগোহাঁই, এতিয়া নিতাই পুখুৰী কলেজৰ তেওঁ প্ৰিন্সিপাল। এইকেইটাই মোক মানে খুব খাটি আছিলে যে অৰ্জুন দোষ, তই বোলে যা বোলে হেৰি এই কণ্ঠ পৰীক্ষাটো বোলে দিব লাগে। মই গ'লোঁ এদিন এই ৰেডিঅ' চেণ্টাৰলৈ। কিন্তু ইণ্টাৰেষ্টিং কি, মানে আপোনালোক শুনক, এটা কথা মই আপোনালোকক কৈ আছোঁ। গৈ এটা গান গালোঁ, 10 দিনৰ পিছত মানে ফলাফলটো দিলে, ৰিজাল্টটো। মই 1 নম্বৰত মই বোলো পাছ কৰিলোঁ। এইটো ভেৰি ইণ্টাৰেষ্টিং মানে। 1 নম্বৰত মই পাছ কৰিলোঁ আৰু মোক ইমিডিয়েট মানে মোৰ নামৰ পিছফালে, অৰ্জুন চাহুৰ পিছফালে এটা টাইটেল এটা তেওঁলোকে দি দিলে, কিটো অনাতাঁৰ শিল্পী বুলি। এইটো মানে অসমত বা ভাৰতবৰ্ষত বহু কেইজনৰ আছে আৰু নাই, আপোনালোক গোটেইখিনিয়ে জানে।
কিন্তু মোৰ নামৰ পিছফালে মই এটা হেৰি এটা পালোঁ, মানে কি এই যে টাইটেল এটা, মানে অনাতাঁৰ শিল্পী। এইটো সকলোৱে এইটো লিখিব নোৱাৰে। যে হওক, মই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰক বা অল ইণ্ডিয়া ৰেডিঅ'ক মই ধন্যবাদৰ পাত্ৰ সেইটো কাৰণে। আৰু তুমি মোক সুধি আছিলা কি গানৰ কথাটো। গানটো মোৰ এইটো মানে আজিকালি ল'ৰাবিলাকে আমাৰ গানবিলাক লৈ মানে বহুত চুৰ চাপাট। বলে কান্দি কান্দি রে মোর ভিজলই ছাতি, সাম বন্ধু আকের লাগি, শ্রাবণ ভাদর মাসে ইয়া রহিল মোর পরদেশে, বলে বলে কান্দি কান্দি রে মোর ভিজলই ছাতি, সাম বন্ধু আকের লাগি, কান্দি কান্দি রে মোর ভিজলই ছাতি, সাম বন্ধু আকের লাগি, কি কহব মোর দুঃখ ওহ গুমরি উঠিল বুক, বলে কান্দি 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 রে মোর ভিজলই ছাতি, সাম বন্ধু আকের লাগি, কান্দি কান্দি রে মোর ভিজলই ছাতি, সাম বন্ধু আকের লাগি। কিন্তু হেৰি এতিয়াও মোক ভাল লাগে। ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰলৈ মই কেতিয়াবা গ'লে মোৰ সেই গানটো এতিয়া তেওঁলোকে আৰ্কাইভত মানে প্ৰিজাৰ্ভ কৰি থৈছে, মানে খুব ভাল লাগে মানে এইটো মোৰ জীৱনৰ মানে প্ৰথম মই মানে গান এটা গাইছিলোঁ, আৰু এইটো অনাতাঁৰ মানে হেৰি মানে সেইটো দিনৰ পৰাই মোৰ নামৰ পিছফালে অনাতাঁৰ শিল্পীটো আছে। এইখিনিয়ে কথা আৰু বৰ বেছি কথা নাই। যেতিয়া আপোনাৰ নামৰ পিছফালে আপুনি দেখিছিলে আপোনাৰ নতুন এটা নাম সংযোজন হৈছিলে অনাতাঁৰ শিল্পী বুলি, হয়, সেইটো সময়ত আপোনাৰ অনুভৱ কেনে হৈছিলে? নাই মইতো নাজানো, তেতিয়া মই একোৱে বুজি পোৱা নাছিলোঁ যে এই অৰ্জুন চাহা বোলে গান গায়, কোনোবা আৰু খগেন মহন্ত, পুলক বেনাৰ্জীয়ে বোলে গান গায়, জুবিন গাৰ্গে বোলে গান গায়। এই অনাতাঁৰ শিল্পীটো কিমান ডাঙৰ বস্তু মই কিন্তু আপোনাক মই এতিয়া কৈ দিছোঁ। এইটো মই কেইবছৰমানৰ পিছত গম পালোঁ, যেতিয়া মই কলকাতালৈ গৈছিলোঁ। যেতিয়া মই গৈছিলোঁ, মই তেতিয়া টি বৰ্ডৰ মেম্বাৰ, অল ইণ্ডিয়া টি বৰ্ডৰ মই মেম্বাৰ। তাৰপিছত মই গৈ তাত মোক 5 ষ্টাৰ হোটেলতে যে থাকিবলৈ দিলে, এইবিলাক বেলেগেই যে লাইন এটা আছে বোলে, বেলেগ কথা এটা। তাৰপিছত গৈ মই মোৰ ড্ৰাইভাৰজনক সুধিলোঁ যে ৰেডিঅ' চেণ্টাৰটো ক'ত আছে কলকাতাত। তেতিয়া ড্ৰাইভাৰজনে ক'লে যে ছাৰ এই যে ওচৰতে আছে বোলে। মই বোলো ব'লাচোন যাওঁ অকণমান। তাত মোৰ বন্ধু এজন মই লগ পাই গ'লোঁ। তাত ডাইৰেক্টৰ যিটো কলকাতা অল ইণ্ডিয়া ৰেডিঅ', তাত মুখোপাধ্যায়, কিবা সন্তোষ মুখোপাধ্যায়। মই গৈ চিধা সোমাই গ'লোঁ। মই ক'লোঁ যে মুখোপাধ্যায় হৈছে আই এম কামিং ফ্ৰম আছাম, কিন্তু মই আপোনাৰ লগত ইংলিছ বা হিন্দীত বা হেৰিত কথা নাপাতোঁ। কেলে নাপাতোঁ, মই বেংগলী কথা ভালকৈ ক'ব পাৰোঁ। তেতিয়া তেওঁ মানে শখ খাই উঠিলে, আপনি বলে বাঙালি বলতে জানেন? হ্যাঁ আমি জানি, হ্যাঁ আমি জানি, হ্যাঁ আমার সাথে আপনি বাঙালিতে আলাপ করো। তো তেতিয়া মই ক'লোঁ যে ঐ ছাৰ, মই বোলে গান কেইটামান গাম। তেওঁ ক'লে আপুনি কি গান গাব অসমৰ পৰা আহি? মই ক'লোঁ মই ঝুমৰ গান আকৌ গাম। তেতিয়া তেওঁ মোক কৈছিল, আপুনি ঝুমৰ গাইতে জানেন? আপুনি ঝুমৰ গাইতে জানেন? মই বোলো দুই এটা মই এনেকৈ হেৰি কৰি মই জানো বোলো। তাৰপিছত মই আপোনাক ক'লোঁ 55টা মই গান গালোঁ, ন' ৰেষ্ট মানে নন টেক, মানে একদম ওৱান টেকত, মানে 55টা গান গালোঁ। তাৰপিছত তেওঁ মোক কিবা পে'মেণ্ট এটা আমাৰ দিয়ে, মানে টকা পইচা কেইটামান, বৰ ডাঙৰ পে'মেণ্ট এটা দিছিলে। মই ক'লোঁ যে ঐ ছাৰ, মোৰতো কলকাতাত মোৰ এই যে একাউণ্ট, মোৰ বোলো কতো এই যে বেংকত একাউণ্ট হেৰি নাই, এইটো আপুনি একাউণ্ট পে'টো বোলে কাটক।
তেতিয়াতো কাটি মেলি বিয়াৰৰ চেক এখন কৰি দিছিলে, কেইটকামান দিছিলে বাৰু, আপোনালোকক মই এতিয়া নকওঁ। এনেকুৱা কথাবিলাক। তাৰপিছত মই যেতিয়া 55টা গান গাই দিলোঁ কলকাতা অল ইণ্ডিয়া ৰেডিঅ'ত, মানে তেওঁলোক মানিলে। মানে তেওঁলোকে তেতিয়া কৈছে যে দেখেন চাহুদা, আপনি তো আসামের বলে হতেই পারে না বলে। হ্যাঁ, তো মই ক'লো মইতো অসমৰ পৰা আহিছোঁ ভাই। না না, আপনি এটা মিথ্যা কথা বলে বলছেন। না, কথাবিলাক এনেকুৱা। এইখিনিয়ে কথা আৰু মোৰ মানে কি আৰু দুই এটা কথা আছে, কেতিয়াবা আপোনালোকৰ লগ পালে আকৌ ক'ম বাৰু। আপুনি ৰেডিঅ' চেণ্টাৰতো বহুত কেইবাবাৰো গান গাইছে, হয়, গাই আছে। হয়। তাতে আপোনাৰ তিতা মিঠা কিবা তিতা তেনেকৈ কিবা পাইছে নেকি? ক'ৰবাত কিবা আঘাত, যিটো কথাত আপোনাৰ মনত দুখ লাগিছে? বহুত আছে, বহুত আছে। আপুনি শুনক এতিয়া, মই মানে কি ৰেডিঅ' চেণ্টাৰত মানে এটা মোৰ ইণ্টাৰেষ্টিং কি, মই মানে গান গাবলৈ তাত মোক স্বীকৃতি দিলে। তাৰপিছত এনাউন্সাৰো মই হ'লোঁ, তাত এনাউন্স কৰিলোঁ। এনাউন্সাৰ কৰি থাকোঁতে ভেৰি ইণ্টাৰেষ্টিং কি, তেতিয়া আমাৰ ৰেডিঅ' চেণ্টাৰৰ ডাইৰেক্টৰ মনিন ভূঞা, তেওঁ নাট্যকাৰ, বেষ্ট নাট্যকাৰ। মানে আমাৰ তেতিয়া কণ্ঠ পৰীক্ষা পাতিছিলোঁ, চাহ বাগানৰ কণ্ঠ পৰীক্ষা। তাত বহুত তাঁতী মুণ্ডা খাড়িয়া এইবিলাক বহুত আহিলে। তাৰ মাজত এটা পাৰ্টি আহি গ'ল, কাঁৱাৰ। মই এতিয়া নামটো নকওঁ, নহ'লে বেয়া পাব ৰাইজে। তেওঁ শিৱসাগৰ ডিষ্ট্ৰিক্টৰে মানুহ এজন, তেওঁ পাছ কৰিলে। আপোনালোকে জানে মানে অসমীয়াত বেলেগ এটা, ইংলিছত ক'লে বেলেগ। কাঁৱাৰটো কোঁৱৰ হৈ যায়, মানে কানুৱাৰ মানে কোঁৱৰ মানে। হা, তো মই তেতিয়া তেওঁৰ গানটো প্ৰথমতে ৰেকৰ্ডিং কৰি মই বজালোঁ। মই তেতিয়া হেৰি কৰিলোঁ, অমুক কাঁৱাৰৰ কথা তেতিয়া আপোনালোকে ঝুমৰ শুনক, বজাই দিলোঁ। মই নিজে এনাউন্স কৰিছোঁ। তাৰপিছত পিছদিনা তেওঁ আহি গ'ল, একদম ডাঙৰ একদম এপ্লিকেশ্যন এখন লৈ ডাইৰেক্টৰক মানে আপত্তি দিছে, সেইদিনাখন আপোনালোকৰ বোলে ৰেডিঅ' চেণ্টাৰ কোনে এনাউন্স কৰিছিল। তো আমাৰ ডাইৰেক্টৰ ছাৰে ক'লে যে বোলে অমুক আছিলে, তেখেতে মোৰ নামটো বোলে ভুলকৈ ক'লে। কি ভুলকৈ ক'লে? মই বোলে কোঁৱৰ বোলে, তেওঁ বোলে কাঁৱাৰ বুলি কৈ দিলে। য়েছ, মোক তেতিয়া ডাইৰেক্টৰ ছাৰে মোক মাতি পঠিয়ালে যে অৰ্জুন চাওঁ, তুমি আহিব লাগে এপাক। মই গ'লোঁ। ছাৰ বোলো কওক, কালি তুমি বোলে এনাউন্স কৰিছিলা এই আমাৰ টি গাৰ্ডেন প্ৰগ্ৰাম? বোলে হয় ছাৰ, কৰিছিলোঁ। এজন অমুক কাঁৱাৰ বোলে, হা অমুক কাঁৱাৰ, আপুনি বোলে, তুমি বোলে ইয়াৰ নামটো বোলে ভুলকৈ ক'লা। মই বোলো কি ক'লোঁ ছাৰ? তেওঁ বোলে কোঁৱৰ বোলে, তুমি বোলে কাঁৱাৰ বুলি কৈ দিলা। তো মই ক'লোঁ ছাৰ, ইউ চি ওৱান থিং, একচুৱেলি চাহ বাগানত কোঁৱৰ বুলি টাইটেলটো নাই। হা, কোঁৱৰ বুলি টাইটেলটো নাই। আৰু মই জানো আপোনাক যে এইটো আপত্তি দিব, এই যে লিষ্টখন মই বোলো পকেটতে লৈ আনিছোঁ, চাওক ইয়াত কোঁৱৰ টাইটেলটো ক'ত আছে। তেওঁ কোঁৱৰ নহয় বোলে, কাঁৱাৰ। আৰু কাহাৰ। আৰু ছাৰক মই ক'লোঁ যে ছাৰ, আপুনি এটা কথা জানি থওক, কাহাৰ কাক কয়? সেই যে চলো ৰে ডলি উঠাও কাহাৰ, পিয়া মিলন কি ঋতু আহি। কাহাৰ মানে ডলি ধৰে সিহঁতি, মানে সেইকেইটা কাহাৰ বুলি কয়। আৰু এওঁলোক কাহাৰ, কোঁৱৰ বুলি আমাৰ চাহ বাগানৰ টাইটেল নাই। এইখিনি এইটো মোৰ তিতা মিঠা কথা এটা, কিন্তু মই বেছিকৈ অকণমান ক'লোঁ নেকি, মই নাজানিছোঁ। আৰু বহুত আছে বাৰু, ভৱিষ্যতে আপোনালোকক লগ পালে ক'ম। হা, হয়, কথা পাতিলেতো শেষ নহয়। হ'লেও কথাৰ মাজতে আমি আপোনাৰ পৰা আৰু এটা গান শুনিব বিচাৰোঁ, আপোনাৰ ভাল লগা এটা গীত। राजा के बेटावा बड़ी रे उत्पातिया, मोर काचा बासर। हे राजा कुमिनी गाथाई हो काचा बासर।
राजा के बेटावा बड़ी रे उत्पातिया मोर खाचा बास राजा ए राजा घुमनी गाथाई हो काचा बास बोले काचा बास आहा काचा बास राजा ए राजा घुमनी गाथाई हो काचा बास ঝিরি ঝিরি নদিয়া আড়ি দেলায় ঘুগিয়া বলে বাজি গেলায় ও বাজি গেলায় সে তো জোড়া রে মোর সোল মাছ সে তো জোড়া রে মোর সোল মাছ বাজি গেলায় বলে বাজি গেলায় সে তো জোড়া রে মোর সোল মাছ বাজি গেলায় ঝিরি ঝিরি নদিয়া আড়ি দেলায় ঘুগিয়া বলে বাজি গেলা ও বাজি গেলা সে তো জোড়া রে মোর সোল মাছ বাজি গেলা राजा के बेटा हवा बड़ी रेवत पातिया काचा वास राजा ए राजा घुमनी गाथाई हो काचा वास राजा घुमनी गाथाई हो काचा वास राजा घुमनी गाथाई हो काचा बास राजार बेटा राजवंशी बोले घोड़ाई चापे जा हाय 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 घोड़ाई चापे जा ये दादा देनो खेदा এমন সুন্দর হার ডলছে গোলায় বলে এমন সুন্দর হার ডলছে গোলায় ওই যে ছিল উড়া পাখুর বলে উড়ে চলে গেল হে এ দাদা রে লোকে এমন সুন্দর হার ডলছে গোলায় এমন সুন্দর হার ডলছে গোলায় বলে এমন সুন্দর হার ডলছে গোলায় এমন সুন্দর হার ডলছে গোলায় সুন্দৰ বঢ়িয়া লাগিছে, বহুত ধুনীয়া লাগিছে। শেষত আপোনাক অনুৰোধ জনাম, এতিয়া আমাৰ যিহেতু মনসা পূজাৰ ছিজন, আমাৰ চাহ বাগিচা অঞ্চলবিলাকত মনসা পূজা চলি আছে, তো আপোনাৰ পৰা আমি মনসা গীত এটি শুনি আজি অনুষ্ঠানটো সামৰিব বিচাৰিম। মই মানে আপুনি যিমান দূৰ জানে মানে এটা কথা শুনক, মই দুই এটা গান গাওঁ মনসাৰ। সখী দেখ রে আমার কি হইল, কালির দহে কৃষ্ণ ডুবল, সখী দেখ রে। সামের মাথায় চাচর চুল, মধুর হাসি, গোপী গণের মন ভুলেছে বাজায় বাঁশি। সামের মাথায় চাচর চুল, মাকে আনতে যাব গো বলে দিরই নদীর কুল। এটা কথা জানি আপুনি ভাল পাব। এই দিৰৈ নদীৰ আমাৰ ঘৰৰ আগফালে আছে। মই শিৱসাগৰ ডিষ্ট্ৰিক্টৰ মানুহ।
শিৱসাগৰ ডিষ্ট্ৰিক্টৰ মানুহ আৰু দিৰণ নদীটো আমাৰ ঘৰৰ আগফালে আছে। এই গানটো আমি মানে সৰুৰ পৰা শুনিছোঁ। হেমাকে আনতে যাব গো দিৰৈ নদীৰ কূলে, হাতে দিব লাল গামছা, চরণে দিব ফুল, মাকে আনতে যাব গো। এ সখী দেখ রে আমার কি হইল, কালির দোহে কৃষ্ণ ডুবল, সখী দেখ রে। হবই মানে এইবিলাক মনত পাই গীত একচুৱেলি। হয়, চাগে সুন্দৰ লাগিছে আৰু যি ধৰণে লাগিছে আপোনাক এৰিব মন যোৱা নাই, তথাপি ভাল লাগিছে যিহেতু আমি সাংস্কৃতিক এই গান বা নৃত্য আজি শুনি থাকিলে শুনি থাকিব মন যায়। লগ পাম শেষত আপুনি মোৰ দৰ্শকক বা অসমবাসী ৰাইজক আপোনাৰ ফালৰ পৰা কিবা মেছেজ দিব বিচাৰে যদি? মই এটাই কথা ক'ম, মানে মেছেজ মানে কি, এইটো কি বুলি কয় অসমীয়াত, মই মানে এইটো কি বুলি কয়, মেছেজ এটা দিম মানে আমাৰ চাহ বাগানৰ গানখিনি বহুত, আমাৰ অসমৰ বহুত ভাল ভাল গায়ক আছে, ভণ্ডামি কৰি আছে মানে আমাৰ গানখিনি এতিয়া মানে চাহ বাগানৰ এই যে চাহপাতৰ এই যে ৰসটো নহ'লে বোলে গানেই নহয়, মানে এই ভণ্ডামি কৰি আছে, তেওঁলোকে সেইবিলাক কৰিব নালাগে। মানে চাহ বাগানৰ যিটো চাহপাতৰ হেৰি এইবিলাক তেওঁলোকে মানে অৰিজিনেলি মানে গাব লাগে, মানে এইবিলাক ২ নম্বৰী কৰিব নালাগে। মোৰ সেইটোৱে এটা আহ্বান। হয়, ধন্যবাদ জনাইছোঁ আপুনি আমাক সময় দিয়াৰ কাৰণে, আৰু আগতে ভৱিষ্যতে লগ পাম বুলি আশা ৰাখি আজি এই অনুষ্ঠানটো সামৰি মাৰিছোঁ। ধন্যবাদ। Essa é a cor.